হয়, আপুনি ঠিকেই দেখিছে। মামাৰ নতুন আঁচনি বিয়ালৈ গ'লে আপোনাৰ হ'ব পাৰে জেল। আজি 8 জানুৱাৰী প্ৰকাশ পালে মামাৰ নতুন আঁচনি। ৰাইজ, এতিয়া আৰু ভাবি লাভ নাই, সাৱধান হওক, নহ'লে যিকোনো সময়ত আপোনাৰ হ'ব পাৰে জেল। এতিয়া হয়তো প্ৰশ্ন, বিয়ালৈ গ'লে কিয় হ'ব পাৰে জেল? তেন্তে পলম নকৰি জানো আহক এই আঁচনিৰ কাৰণ। কাৰণ 1, যদি বোৱাৰীয়ে জীয়ৰীয়ে পিন্ধে চাদৰ মেখেলা, যদি পুৰুষসকলে পিন্ধে চাৰ্ট পেণ্ট। আপোনালোকে ভাবিছে মেখেলা চাদৰ #চাৰ্ট পেণ্ট পিন্ধিলে কিয় হ'ব জেল? তেন্তে শুনক, মহিলা জীয়ৰীয়ে এতিয়া পিন্ধে চাৰ্ট পেণ্ট, সেয়েহে এতিয়া মহিলাসকলে বিয়ালৈ পিন্ধি যাব লাগিব চাৰ্ট পেণ্ট। পুৰুষে পিন্ধিব লাগিব নাইটি মেক্সি, পিন্ধিব নোৱাৰিব চাৰ্ট পেণ্ট, পিন্ধিলে হ'ব জেল। মামাই কৈছে এতিয়া আৰু ছোৱালীসকলক বিয়া দিয়া নহ'ব, গহনা গাঁথলিও দিয়া নহ'ব, এতিয়া বিয়া দিয়া হ'ব ল'ৰাসকলক, খৰচ কমিব। লগত দিয়া হ'ব মেক্সি, চুইজাৰ, নাইটি, লিপষ্টিক আৰু ফাউণ্ডেশ্যনৰ টোপোলা। পাৰ্ট 2 যদি লাগে কমেণ্ট কৰা, কিহৰ ওপৰত লাগে কোৱা। ধন্যবাদ। আজিলৈ ইমান।